হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? আৰু মোৰ গাইজ ভালে। তো আজি হ'ল 17 ডিচেম্বৰ। আজিও আমাৰ স্কুলত গাইজ খেলা আছে। তাৰ বলক গাইজ যাওঁ, আৰু যদি আপোনালোকে সেইটো ভ্লগ চোৱা নাই জলদি চাই ল'ব। তাৰ বলক গাইজ চাই থাকোঁ। আৰু গাইজ ইফালে মানে কি নিয়াৰ পৰি আছে, ৰ'দ দিবাৰ গাইজ নামে লোৱা নাই 9টা বজালৈকে। আৰু গাইজ স্কুল আহি পালোঁ। স্কুল আহি পাই সেনে চাংজি গাইজ মোৰ লগ এটাও অহা নাই, আৰু আমাৰ ৰুমত দেখি আহিলোঁ ইফালে মানে গোটেই খালী হৈ আছে। হাই ভূমিকা। ইফালে চলি আছে আমাৰ পেং কল ঘড়ীত, আৰু মোবাইলটো আছে। ক'ত গ'ল মোবাইলটো ভিতৰে আছে নেকি গাইজ? ভিতৰে নাই, কম বাই গৈছে মোবাইলটো। আমিও মানে গাইজ মোবাইলৰ লগত কানেক্ট কৰি কিনে ইফালে পেং কলত লাগি আছোঁ গোটাই মাখানে। আৰু গাইজ ইফালে আহি পালাক যে দুটা ৰুমি আৰু ফাৰহান। এতিয়া বলক গাইজ খেলা খেলবা যাওঁ। ইফালে গাইজ চক নামৰ ভৰিত মানে কি হৈছে অৱস্থা, আৰু ইফালে মই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। মিউজিক বজাৰ লগে লগে খেলখন আৰম্ভ হ'ব, আৰু মিউজিক বন্ধ হোৱাৰ লগে লগে তো গাইজ ইফালে চলি আছে ছোৱালীৰ মিউজিক চেয়াৰ। যিয়ে যেনেকে পাৰা, কিন্তু পুনৰ উভতি আহি চকী দখল কৰিব। আৰু ইফালে চলি আছে ল'ৰাবিলাকৰ হাই জাম্প। গাইজ এক জাগত পেৰে সৰি সৰি মাত্ৰ দুটা ৰল, ৰুমি আৰু আমাৰ ক্লাছৰ এটা আপি। আৰু ইফালে চলি আছে ছোৱালীৰ হাই জাম্প। আৰু গাইজ ইফালে চলি আছে আপাগিলানৰ ভলীবল। চাংজি গাইজ ইফালেও মানে কাবাডী খেলা আৰম্ভ হৈ গ'ল। ইথানে খেললা সৰুকেইটা, আৰু ইথানে খেলব গাইজ 10, 9 আৰু 11। এক মিনিট। আৰু খেলা গাইজ আজিখিনিতে আছিল, আৰু আমি গাইজ কাবাডী খেলবা নাপালোঁ। মস্ত দুখৰ কথা, এই বৈধ্য স্কুলখনত এটা টিম ওলাব নল্লা, কি কথা হ'ব লাগো ভাই। আমিও গাইজ স্কুলত পাৰি হ'লে সেইকাৰণে অলপমান গাছৰ তলত ৰখলোঁ, চিঙৰা টিঙৰা খাই ঘৰত যাম। আৰু আমি চাৰতে যাই আছোঁ গাইজ সত্ৰৰ ফালে ফটো উঠবা, আৰু ইমান থকা ভিউ হয় কি কম মানে গাইজ। ক্লাছমেট চলি আৰু এটা হয় গাইজ বনিয়াদি, গাইজ জুবিন দা, গাইজ জুবিন দা। আমিও গাইজ আহি পালোঁ সত্ৰ, আৰু ইফালে মানে ফটো উঠবা ৰেডি হ'লে, আৰু গাইজ কি ক'ম মানে ইমান থকা লাগে ভিউটো। আৰু ইফালে মানে সত্ৰত এই ঘৰ চৰ আছে আৰু ফুল চুল আছে ভিতৰে, তো আমি ভিতৰে যোৱা নাই। আৰু ইফালে গাইজ মানে ফটো মেন সিহঁতৰ হাই কৰি দিলে ভাই। আমি গাইছে শিলত ফটো উঠিম, আৰু মানে আমাৰ ফটো উঠা হ'ল, সিহঁতৰ ফটো উঠা হোৱা নাই। আৰু এৰে গাইজ মানে সত্ৰৰ লগত এখন পাৰ্কো আছে, এইখন পাৰ্কখন হাই দাদা আমাৰ ক্লাছমেট
গাইছ ইটা মানে বলক ঘৰত যাওঁ ফটো উঠলো ভিডিঅ' বনালো তো এতিয়া বলক গাইছ ঘৰত যাওঁ ঘৰ মে যাতে ইফালে যাব পাৰি মানে বিস্মিতানৰ ঘৰত আৰু ইফালে আমি ঘৰত যাম গাইছ আপোনালোকে যদি কালি ভিডিঅ'টো চোৱা নাই জলদি চাই ল'ব আৰু আপোনালোকে যিহেতু কালি বিয়াখন দেখাইছিলোঁ তো কালি জোৰোণ তোৰোণ আছিল বোধহয় আজিহে বিয়া গাইছ আহি থাকাতে সেইটোক বা কিহে ধৰে যি দেখা পাই তাকে বটলব ধৰে আৰু সেইকেইটাতো আহি পাৱাই নাই যি লেধি আহি আছে আৰু এইফালে পূৰা বগৰী বটলত লাগি আছে গাইজ ঘৰ আহি পালোঁ কিন্তু মোৰ মানে বহুত হালাত কাঁহি বাতি হৈ আছে তো আজি ভিডিঅ'টো কেনে লাগছে কমেণ্ট দিব এণ্ড বাই